অঁ আহিলা তোমালোক নমস্কাৰ ছাৰ ছাৰ নমস্কাৰ 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 তোমালোকৰ এক্সামটো কালিহে লোৱাৰ কথা আছিলে কালি তোমালোক দুটা কিয় আহিব নোৱাৰিলা ছাৰ মোৰ কালি মানে বহুত মাথাটো বিষ হৈছিলে তাৰ পৰা মই মেডিকেললৈ যাব লগা হ'ল সেইবাবেহে মই পৰীক্ষাটোত উপস্থিত থাকিব নোৱাৰিলোঁ মানে ছাৰ মোৰো ভৰিটোত মাথাটো বিষ হৈছিলে হা ভৰিত মাথা বিষ ছাৰ হাগিবলৈ বহুতে তেনেকৈ মাথাটো ভৰিটোৰ ওচৰত থাকে ন সেইবাবেই ভৰিত মাথা বিষ বুলি কৈছোঁ ছাৰ তোৰ মানে এতিয়া তোমালোক দুটা এটা এটাকৈ মোৰ ৰুমলৈ আহা হ'ব ছাৰ ঐ তই আহিলৈ কিন্তু এনচাৰকেইটা কবি আকৌ মই কালি অলপো পঢ়া নহ'লে হ'ব চাম বাৰু দে এতিয়া তুমি কোৱা পৃথিৱীৰ মধ্যাকৰ্ষণিক শক্তি কোনে আৱিষ্কাৰ কৰিছিল ছাৰ আইজাক নিউটন ছেকেণ্ড কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতখনৰ নাম কি মাউণ্ট এভাৰেষ্ট আৰু কোৱা আমাৰ মহাপুৰুষ দুজনৰ নাম কি তোমাৰ অতি সুন্দৰ হৈছে আৰু আগবাঢ়ি যোৱা হয় আমাৰ স্কুলখনত তোমাৰ ওপৰতে ভৰসা গম পাইছানে ধন্যবাদ ছাৰ মই এতিয়া যাওঁ ঐ এনচাৰকেইটা কোৱা আকৌ প্ৰথমটো ছাৰ আইজাক নিউটন দ্বিতীয়টো মাউণ্ট এভাৰেষ্ট তাৰপিছত মোক আৰু এটা সুধিছে শংকৰদেৱ মাধৱদেৱ এইকেইটা পাৰিবি আৰু হ'ব দে মই যাওঁ এতিয়া নেক্সট তুমি জল্দি আহা জল্দি জল্দি ছাৰ আহিলোঁ তোমাৰ লগৰটোৱে যে ইউনিফৰ্মটো পিন্ধি আহিব পাৰে তুমি কিয় পিন্ধি নাহিলা বাৰু ছাৰ ই মানে ভাইবাৰ এক্সামহে আছে সেইবাবে মানে মই শুই উঠি ডাইৰেক্ট একদম টুপিটো লগাই গুচি আহিলোঁ আৰু তোক মই চাই আছোঁ ৰ প্ৰথম কুৱেশ্যনটো তই ক শংকৰদেৱৰ বাপেকৰ নাম ক ছাৰ আইজাক নিউটন হা খালী তই খালী তই বাৰু শংকৰদেৱৰ বাপেকৰ নামো নাজাননে অঁ মানে সিও নোৱাৰিলে ন ছাৰ ছেকেণ্ড কুৱেশ্যনটো কওঁ আকৌ এতিয়া ক অগ্নিগড় ক'ত অৱস্থিত অঁ মাউণ্ট এভাৰেষ্ট তই মানে একো এটা নাজানো ন অঁ নাই হোৱা মানে ছাৰ ইমান সহজ সুধিছোঁ তোক অ' ল'ৰা তোমাৰ বাপেকৰ নামটো কহোঁ শংকৰদেৱ আৰু মাধৱদেৱ হে ভগৱান তই পৰীক্ষা দিব নালাগে তই যাগে যা তোক মই পাছ কৰাই দিম যা আকৌ বোপা তই যা কৃষ্ণ ভগৱান কি যে বাৰু